गसाइगाव गुबुन रायजोनिफ्राय लाबोनाय गुफुर आरो गोसोम गाबनि गेदेर यर्कशायर अमा हमदों। दिनै फुंनि 10 रिंगायाव गसाइगाव पुलिसा हमनो हायो माजिबा गुबुन रायजोनिफ्राय लाबोनाय गेदेर रोखोमनि यर्कशायर अमा। सोनाब बंगनिफ्राय सिखाव लामाजों लांबाय थानायावनो गसाइगाव पुलिसा पद्मबिलाव हमनो हायो बोलेरो पिकआप बुंजासे अमा गारिखौ। हमनो मोननाय गारिखौ गसाइगाव मि फिसिथाय आरो फाहामथाय बिफाननि मावख'नि लांगोनायाव दोननाय जादों। पुलिसा हमनाय गारिनि नम्बरा AS12CC1403। गारि सालायग्रा अनिल बसुमतारिया फोरमायनाय बादिब्ला उदियागुरिनि सलेन बसुमतारिनि दैदेननायावनो अमा फालांगिया सोलिगासिनो दं। अनिल बसुमतारी কি গাড়ি চলাইছে কি লৈ আছে रावरी ক'ত পৰা दावागुरी लोकेल कालेक्शन কোনে লৈ যাই আছিল এইটো মই লৈ যাই আছিলোঁ। মালিক কোন মালিক এতিয়া বৰ্তমান লগত নাই, ঘৰত আছে। কি নাম মালিকৰ চলেন কি বসুমতাৰী গড় কদিয়া ঘৰ ওদালগুৰি। আজি কোনে ধৰিছে গাড়ীটো এইটো কোনে ধৰিছে ক'ব নোৱাৰোঁ, আমি চিনি নাপাওঁ। আজি লাইফত ফাৰ্ষ্ট দেখা পাইছোঁ সিহঁতক। ঠিক নাই, আগতে এনেকুৱা ধৰি পিনি কিবা কৰিব পৰা আছিল নেকি সিহঁতে, আমি গম নাপাওঁ। ধৰি এতিয়া ক'ত আনিছোঁ, গোসাইগাঁও ভেটেনাৰী হস্পিটেলত আনিছে। আৰু কোনে আছে গাহৰি মালিক আৰু কোনো নাই, আমি নিজে মালিকে পইচা দিব যায় কালেকশ্যন কৰোঁ। এনেকুৱা গৰীব মানুহ কাৰণে যা ঘূৰি পিনি খা এইটোতে ঘৰ চলা বুলি আমাক পইচা দি পঠাই আমি বিচাৰোঁ এনেকৈ মানুহ। এতিয়া আজি যিখন গাড়ী আমাৰ গোসাইগাঁও আৰক্ষী চকী পুলিচ থানাত ধৰিছে, সেইখন ইয়াত 16টা গাহৰি আছে। আৰু এই গাহৰিখিনি যিখিনি আনিছে তেওঁলোকৰ হাতত কোনো ডকুমেণ্টছ নাই, মানে তেওঁলোকে যে লোকেল বুলি কিবা কাগজ থাকিব লাগে, কোনো ডকুমেণ্টছ নাই। আৰু পুলিচে ধৰি আমালৈ ঠিক এতিয়ালৈ হেণ্ড অভাৰ কৰা নাই, কাৰণ আমাক ৰিকুৱেশ্যন এতিয়ালৈ দিয়া নাই, মাত্ৰ আমাৰ ইয়াত ৰাখি থৈছে। এতিয়া একশ্যনটো আমি কি কৰিম, আমি আমালৈ হস্তান্তৰ কৰাৰ পিছত আমি যিখন আমাৰ SDPO ছাৰ থাকিব, আমাৰ SDO ছাৰ থাকিব, অলপ আলোচনা কৰাৰ পিছত কি কৰা যায় পিছতে সিদ্ধান্ত কৰা হ'ব। গাঁৱৰখিনি ইয়াত লোকেল বুলি প্ৰমাণিত হোৱা নাই, এইখিনি অলপ বাহিৰৰ পৰা আহে। লোকেল হ'লে আমি গম পাম, কিন্তু ইয়াতে লোকেলৰ কোনো ইচ্ছিন নাই। এইটো বাহিৰৰ পৰা আহিছে। এই যিহেতু আমাৰ ইয়াত দুখনে গেট আছে, এখন হ'ল বক্সিৰাট গেট, এখন শ্ৰীৰামপুৰ গেট। আমাৰ ইয়াত যিহেতু আহিছে হয়তো শ্ৰীৰামপুৰ গেটেৰে আহিছে। নাই, এতিয়া এওঁলোকে আহিছে অলপ ভিতৰৰ ৰাস্তাৰে। আৰু এতিয়া আমাৰ নেশ্যনেল হাইৱেদি আচলতে গাড়ী অহা নাই। আৰু আমাৰ যিটো চিমুলটেপ আৰক্ষী চকী তেওঁলোকে পূৰা পহৰা দি থাকে, আৰু সেই গাড়ী আহিব পৰা নাই। এওঁলোকে ভিতৰৰ ৰাস্তাৰে আহি হাৰা পোটা দি আহি সোমাই ইয়াত ধৰিছে, পদ্মবিলত ধৰিছে, পাব্লিকে ধৰিছে, আৰু পাব্লিকে গাড়ীখন আনি পুলিচক দিছে। গোসাইগাঁও লৈ যোৱাত কোনোবাই হেল্প কৰে নেকি সেইটো গম নাপাম, সেইটো নাজানো, মানে সেইটো সেনেকুৱা আমাৰ লগত কোনো লিংক নাই। ইয়াৰ বজাৰ মূল্য 16টা গাহৰি, 16টাত 2.5 লাখ টকা হ'ব। এইটো বিদেশী জাতৰ গাহৰি, মানে লাৰ্জ হোৱাইট ইয়ৰ্কশ্বায়াৰ, লাৰ্জ ব্লেক ইয়ৰ্কশ্বায়াৰ থাকে। এতিয়া আমি অলপ শিথিল কৰি দিছোঁ, কাৰণ এতিয়া আমাৰ এই ফিল্ডত বহুত গৰুৰ বহুত বেমাৰ হৈছে, যাৰ কাৰণে আমি ইমিডিয়েট ভেকচিনেশ্যনৰ ব্যৱস্থা কৰি আছোঁ। গতিকে আমাৰ এজন মানুহে সকলো ঠাইত কাম কৰিব নোৱাৰে, কাৰণ আমাৰ এতিয়া ফিল্ডখন, আমাৰ প্ৰথম গুৰুত্ব আমাৰ ফিল্ডখনৰ যদি আমি এনিমেলখিনিক কিছুমান বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰোঁ, সেইটো আমাৰ টাৰ্গেট। সেইকাৰণে আমি এতিয়া আমাৰ প্ৰতিখন ডিছপেঞ্চাৰী প্ৰতিজন ষ্টাফে বৰ্তমান ভেকচিনেশ্যনত ব্যস্ত হৈ আছে। একচুৱেলি যিহেতু অসম চৰকাৰে এখন SOP দিছিলে, SOP মতে যদি তেনেকুৱাকৈ আহে তেতিয়াহ'লে কালিং কৰিব লাগে। কিন্তু গাহৰি কালিং কৰাৰ ক্ষেত্ৰত আমাৰ কিছুমান প্ৰব্লেম আহি পৰে। আমি ব্ৰইলাৰবিলাক যেনেকুৱাকৈ গাঁতত পুতিছিলোঁ, এইবিলাক আচলতে এটা নিয়মত আমি একদম মাৰিব লাগে, গাহৰিখিনিক মাৰিব লাগিব। আৰু মাৰাৰ কাৰণে আমাৰ গুৱাহাটীত টীম আছে, এইটো কাৰেণ্টত মাৰিব লাগে। আমাৰ ইয়াত সেনেকুৱা ফেচিলিটি নাই। এতিয়া কাৰেণ্টত মাৰিব গ'লে 2-3 দিন সময় ল'ব, আমি অফিচত জনাব লাগিব, তেওঁলোকে আকৌ এটা ডেট কৰিব, অন্ততঃ 6-7 দিন সময় লৈ যাব তেনেকুৱা কৰিব গ'লে। थाखो 8, 9 आरो 10 नि फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय। इम्पल्स आसामा नोंथांनि थाखाय होदों अनलाइन टिउसन एप्सनि सुबिदा। बर' आरो एसामिस मोन्नैबो बिजोंनि 8, 9 आरो 10 थाखोनि बिगियान, सानखान्थि आरो इंराजि आयदायाव अनलाइन टिउसननि सुबिदाखौ होगोन। मोनफ्रोमबो आयदायाव दान मोनसेनि फिसआ 250 रांल' जागोन।
12 दाननि थाखाय फरायसानि अनलाइन टिउसना सोलिगोन इम्पल्स आसाम अनलाइन टिउसन एपआव लाइव क्लास अनलाइन टेस्ट अनलाइन एसाइनमेंट आरो डाउट क्लियरिं सेसननि सुबिदा मोननो हागोन इम्पल्स आसाम अनलाइन टिउसन एपआव रोंगौथि गोनां एक्सपिरियेन्स फोरोंगिरिफ्रासो फोरोंगोन गोसो गुदुं फरायसाफ्रा गाव गावनि मबाइलाव गुगल प्ले स्ट'रनिफ्राय इम्पल्स आसाम एपखौ डाउनल'ड खालामनो हागोन लोगोसेयैनो 8099334099 जानबुं अनजिमायाव थोंजोङै जगाजग खालामनो हागोन